নমস্কাৰ আসামিজ গাৰ্ল নিউ ক্ৰিয়েশ্যন চেনেলৰ মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ভিডিঅ'টোত আগবঢ়াবলৈ লৈছো জেতুকা বা হেনা মই চুলিত ব্যৱহাৰ কৰিলে কেনে ধৰণে প্ৰস্তুত কৰি লওঁ আৰু কি কি সামগ্ৰী প্ৰয়োগ কৰো সেই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াব লৈছো। তেন্তে চাওঁচোন আহক। প্ৰথমতে মই নুপুৰ হেনা 2 পেকেট লৈছো। বজাৰত সহজে পোৱা যায় আৰু মই নুপুৰ হেনাই লওঁ আৰু 2টা কণী লৈছো আৰু ইয়াতে মই লৈছো কফিটো অপচনেল হয় আৰু নৰসিংহৰ পাত কেইখিলামান লৈছো। নৰসিংহৰ পাত আমাৰ চুলিৰ কাৰণে বহুতেই ভাল আৰু লগত লৈছো এল'ভেৰাটো সকলো জানে আমাৰ চুলিত কেনে ধৰণে উপকাৰ কৰে আৰু শেষত লৈছো এচামুচ চাহপাত লৈছো। এতিয়া মই এই মিশ্ৰণটো কিদৰে বনাও দেখুৱাম আহক। এতিয়া গেছটোৰ ওপৰত এটা সসপেন লৈছো আৰু তাতে অলপমান পানী লৈছো আৰু ইয়াতে মই চাহপাতখিনি দি দিলো আৰু পানীখিনি উতল অহাৰ লগে লগে ইয়াত মই নৰসিংহৰ পাত কেইখিলা দি দিম। চুলিত নৰসিংহ পাত প্ৰয়োগ কৰাটো অতি উপকাৰী। চুলি হৰা, চুলি পকা, উফি আদিৰ দৰে সকলো সমস্যাৰ বাবে নৰসিংহ পাত ব্যৱহাৰ কৰিব পাৰি। তাৰোপৰি চুলিত নৰসিংহ পাত প্ৰয়োগ কৰিলে চুলিৰ গুৰি শক্তিশালী হয়। ইয়াৰ নিয়মীয়া ব্যৱহাৰ কৰিলে চুলিৰ বিকাশত সহায় কৰে। এইদৰে মিশ্ৰণখিনি উতলি অহাৰ পাছত মিশ্ৰণখিনি ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ লগে লগে ৰসখিনি চেকনি এখনৰ সহায়ত চেকি ল'ম। ইয়াৰ পাছতেই হেনা লৈছো। হেনা পেকেটটো ভালদৰে বাটি এটাত গোটেইখিনি উলিয়াই লৈছো। যিমানখিনি প্ৰয়োজন হয় সিমানখিনিয়ে ল'ব। জেতুকা বা হেনা চুলিত লগালে উফি, চুলি হৰা, অকালতে পকা আদি সমস্যাত সুফল পোৱা যায় আৰু লগতে জেতুকাই চুলিৰ গুৰি মজবুত কৰে আৰু নতুন চুলি গজাত সহায় কৰে। এতিয়া ঠাণ্ডা কৰি লোৱা চাহপাতৰ মিশ্ৰণখিনি হেনাৰ গুৰিৰ লগত ভালদৰে মিহলি কৰি ল'ম। এই মিশ্ৰণখিনিত আপোনালোকে দৈও ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াতে মই দিছো কফি আৰু লগতে কণী দিছো। কণী আমাৰ চুলিত ব্যৱহাৰ কৰিলে চুলিৰ যিখিনি সৰে সেই চুলিৰ সৰাখিনি আকৌ নতুনকৈ গজাত সহায় কৰে। যিহেতু মোৰ চুলিৰ বহুতখিনি সৰি গৈছিলে মই সেইকাৰণে হেনা ব্যৱহাৰ কৰোঁতে কণী ব্যৱহাৰ কৰিছো আৰু এতিয়া মিশ্ৰণখিনি ভালদৰে মিহলি কৰি ল'ম আৰু একেবাৰে শেষত এল'ভেৰা 1 চামুচ দিছো। মিশ্ৰণখিনি লোৱা বাটিটো অকণমান সৰু হ'ল সেইকাৰণে মই আন এটা পাত্ৰত মিশ্ৰণখিনি লৈ লৈছো আৰু এইখিনি ভালদৰে গুৰি হোৱা নাই, একদম ভালদৰে মিহি কৰি ল'ব লাগিব। এতিয়া আকৌ ভালদৰে মিশ্ৰণখিনি এইদৰে মিহলি কৰি লৈছো। এতিয়া মিশ্ৰণখিনি ভালদৰে মিহলি হৈ গ'ল আৰু মই এই মিশ্ৰণখিনি সদায় এটা ৰাতি থৈ দিওঁ, তাৰ পিছদিনাখনহে লগাওঁ আৰু আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা আগতো লগাব পাৰে, নহ'লে 1 ৰাতি থৈ দিলেও ভাল আৰু পিছদিনাখন লগাব পাৰে। থৈ দিয়া হেনাখিনি মই চুলিত লগাই ল'লোঁ আৰু বহুতেই ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকেও এইদৰে চুলিৰ যদি সমস্যা হৈছে এইদৰে লগাই চাব পাৰে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন। আজিলৈ ইমানেই আছিল। এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।